স্কুলৰ পৰা আহি থাকোঁতে ইমান ডাঙৰ সাপ এটা দেখিলোঁ পদূলি মুখতে। বৰ ভয় লাগিলে দেখি। আৰু মানে এতিয়া গৰম দিন হৈছে নহয় জানো, ইমানেই ৰ'দ চোকা, সিহঁতৰ বাহিৰত গৰম পায় যিহেতু ভিতৰলৈ আহিব বিচাৰে মানুহৰ ঘৰৰ ভিতৰলৈ। আৰু ভিতৰত যিহেতু পকা হ'লে মানে বা মাটি হ'লেও চেঁচা হৈ থাকে ন তলবোৰ, সেইটো কাৰণে সিহঁতে ভিতৰলৈ আহিব বিচাৰে। তাকে ভাবিলোঁ বোলো ফেনাইল ছিটিয়াওঁ, আৰুতো মই সদায় এনেকৈ ফেনাইল ছিটিয়াওঁ। তাৰপৰা মই সেনেকৈ সাপটো দেখি ৰ'ব নোৱাৰিলোঁৱেই, আহি পিনে ফেনাইল এনেকৈ গুলি লৈছোঁ। এতিয়া ফেনাইল ছিটিয়াওঁ বুলি মই গুলি লৈছোঁ ফেনাইলখিনি। আৰু মই এইবোৰ মতা মানুহে কৰিব বুলি মই বাট চাই নাথাকোঁ। কাৰণ কেলৈ আগতে মোক এবাৰ এনেকৈ সাপে খুটি থৈছে ঘৰৰ ভিতৰতে, আমাৰ গুদামত আছিলে। মোৰ ছোৱালীজনী তেতিয়া গাত আছিলে, ভগৱানে কোৱাত আমাৰ দুইজনীকে বচালে বাৰু। কিন্তু এতিয়া সেই মোৰ নাৰীপাৰ সাপটোলৈও ভয় লাগে। এবাৰ সাপে খুটিলে কেঁচুলৈও ভয় লাগে বুলি কথা এষাৰ আছে নহয়। মই সেইটো কাৰণে এতিয়া ফেনাইল লৈ পিনে মই প্ৰায় মানে সদায়ে বুলি ক'ব পাৰি, মই এনেকৈ গোটেই বাৰীখন এনেকৈ ওচৰে পাঁজৰে গোটেই ঘৰটো মানে বাউণ্ডেৰীটো মাৰি দিওঁ। তাৰ লগতে মই ভিতৰৰ যি আছে এনেকৈ গুদামত এনেকৈ চুকে কাণে এইবোৰ ফেনাইল ছিটিয়াই দিওঁ। তাৰপিছত আমাৰ ধানৰ ডিমনি আছে ভিতৰতে, ধানৰ ডিমনিবিলাকৰ কাষত এইবোৰতো পূৰা একদম আন্ধাৰ হৈ থাকে ন, এইবিলাকত দেখি নেপাম যিহেতু। সেইটো কাৰণে আৰু আমাৰ গুদামটো গোটেই বস্তুৱে ভৰ্তি হৈ থাকে, সেইটো কাৰণে বেছিকৈ ভয় লাগে মানে। তাৰপিছত আৰু ভিতৰত মই যি আছে চোফাৰ টোফাৰ এইবিলাকক গোটেই তলে চলে মই মানে বিচনা চিচনা তলে চলে মই ফেনাইল ছিটিয়াই থাকোঁ যিহেতু। আৰু এইবিলাক জেগাতেই বেছিকৈ থাকে, আৰু আমাৰ ঘৰটো প্ৰায় সোমায়েই। এতিয়া খালি এইবছৰ তেনেকৈ বা যোৱা বছৰৰ পৰা তেনেকৈ নাই বাৰু। খালি আপোনালোকো সাৱধান হ'ব দেই, পাৰিলে গৰমতে ফেনাইল চেনাইল ছিটিয়াই থাকিব।